রানী এইফালে আহা রানীক মাতি আৰু যায় রানীক মাতি আৰু যায় হেৰা ৰানী চোৱাচোন চোৱা আমাৰ বাচাই আজিকালি কৰি এমাহ পূৰ্ণ কৰিলে গতিকে এজন গণকক মাতি আনি তাৰ গণনাখন আজিয়েই পাতো আৰু সেই বুলি গণকে এ মাতি আৰু পিছে সকলোৰে হৈছে গণনাখন কৰিব দেৰি মানে কি কবা এতিয়া কওঁতে সৰ্বস্ব ঘৰত গণনাখন কৰিব সেইকাৰণে এটা অলপমান দেৰি হ'ল আৰম্ভ কৰো কেতিয়া বহো কৃষ্ণ 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 তোমালোকক শুনি যাবা হ'ব ৰ'বা আহিছো যদি ভালকৈ গণনা কৰিম ভালনামে থম শুনি যাবা 1 2 3 4 বৰ সুন্দৰ গণনা মতে পুত্ৰ ৰাখি হৈছে কুম্ভ ৰাখি বলিষ্ঠ ৰাখি ভাল ৰাখি মতে অলপ চলিটো দস্যু হ'ব আজিকালি চলি দস্যু লাগে অলপ ৰাখি মতে নামাৰ হ'ব দন্তীয় নামটো মই ৰাখো দন্ত্য মতে লাগব নেকি এইটো বাপেকৰ নাম সৰ্বেশ্বৰ চলি নাম বেলেগ ৰাখিব লাগিছিল মোৰ মতে থৈ দিম ৰবা দন্ত ক্ষমতে নামাত আছে বৰ সুন্দৰ নাম এইটো হৈছে সুদম নাম লিখিত নাম সুদম আগলি পিঢ়ি পুত্ৰ পুত্ৰ ডাঙৰ হৈ ৰজাৰ পুত্ৰ মোক্ষাম কোনেও মাৰিব নোৱাৰে বলটো চেং চেং আহিছে ভাল লাগছে লাগে পানী চানি দিব নালাগে রোজার পুত্র মাইনি গণনা মারি দিচ্ছ নিজে লাগি গেছি রোজার পুত্র
চোৱা পিতা মোৰ ফালে চোৱা মই এতিয়া ডাঙৰ হৈছো আৰু তুমিতো জানাই সেয়ে কন্যা ডাঙৰ হলে পিতা বিয়া দিব পিতা ঘৰৰ ছোৱালী ডাঙৰ হলে বিয়া দি উলিয়াই দিব লাগে মোৰ ফালে চোৱা ময়ো ডাঙৰ হৈছো ময়ো যুৱক হৈছো গতিকে দিয়া 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 সম্পত্তিৰ ভাগ দিয়া পুত্ৰ হলে দিয়া